আমাৰ মানে আহি থাকোঁতে মানে গাইছে বাইকখনৰ টায়াৰটো অলপ মানে ক্ষয় গুচি গ'ল, গতিকে আমি নতুন এটা লগাইছোঁ আমাৰ এই ডিউকখনৰ। দেখিব পাৰে ডিউকৰ এবাৰ খুলি খালি থৈ দিছে চব। আমাৰ এইটো ল'লোঁ নতুনকৈ, নতুন নহয় মানে ছেকেণ্ড হেণ্ডে আৰু এইটো লোৱা হ'ল। আগৰটোৱে দাদাই খুলি আছে, জিঅ'টো নাই, অকল জকাটোহে আছে। এই দেখিছে খুলি আছে। আৰু আমাৰ দোকানৰ যিজন মালিক কি ক'ব? আপোনালোকৰ দোকানখনত বহুত ধুনীয়া ধুনীয়া সস্তাত টায়াৰ দিয়া হৈছে। দোকানখন মই প্ৰমোশ্যন কৰি দিছোঁ বাৰু আপোনালোকে আহি পাই এইখন দোকানত দেখিছে একদম নতুন টায়াৰ পাব, চব কম দামত পাই যাব। আমাৰ লগাই দিয়া মালিক আছে, এজন আছে, আৰু এইজন হৈছে দোকানৰ মালিক। হয়নে আপুনি দোকানৰ মালিক? কি হৈছিলে আপুনি? লোকৰ দোকানৰ ফেনৰ হাৱা লৈ আছে? ঠিক আছে। ফাইনেলি বন্ধুসকল আমি আহি পাই গ'লো। বহুত দূৰবীন হয়, আমি একো চিনিও নাপাব। কেমেৰামেন জল্দি ফ'কাছ কৰক, সেইটো কেমেৰামেন হয়। ধুনীয়া জেগা মানে। এইটো কিবা গৈছোঁ, এইটো আগৰ দিনৰ আচলতে এইটো ঘড়ী হয়। এইটো আমি বৰ বিশেষ বুজি পোৱা নাই বাৰু, আপোনালোকে বুজি ল'ব দেই নিজে নিজে। এইটো কোন সময়ত কি বজে, এইবোৰ বালি আছে, এইটো ঘড়ী হয় আচলতে বিজ্ঞানৰ। ইয়াত চব চায়েন্সৰে খেল হৈছে, বিজ্ঞান। আৰু ভিতৰলৈ সোমাই যাওঁ বোলো, তাত আৰু আনকমন বস্তু আছে। বৰ বেলেগ এখন পৃথিৱীত সোমাই যোৱা নিচিনা লাগিছে। খালি বন্ধুসকলে একোৱে বুজি পোৱা নাই, খালি কোনটো কি হয়, কোনটোক কৰিলে কি হয়। এইটো চব এইবোৰ আপোনালোকে কমেণ্ট কৰিব চব দেই, মই একো নাজানো। পূজা ভাই মোজা আৰু ইয়াত ইংলিছ। খালি এটা কথাই বুজি পাইছোঁ, ইয়াত খালি চব চায়েন্স আৰু মুঠতে। আমাৰ লগৰ কেইজনে এনেই পিটিকা কৰি আছে। এইটো চব আমাৰ লগৰজনে অকণমান বুজি পায়, অকণমান আছে মানে নলেজটো, আমাৰ খালি অকণো নাই। এইটো কি হয় তুমি অকণ বুজাই দিয়া, তুমি গম পাবা, তুমি চায়েন্সত পঢ়া লোৱা। কাটাৰ তেনেকুৱা তেলটো উলিয়াই দিয়ে, দেখাইছে মানে প্ৰেক্টিকেলকৈ দেখাইছে মানে। এইটো কি হয়? এখন মেপ, কিহৰ মেপ? য'ত তেল আছে পৃথিৱীত য'ত তেল আছে, মানে তাৰ লোকেশ্যনটো দিয়া আছে, জুম কৰি চাব পাৰিবা। এইটো কিহৰ? এইটো তেলৰে। এইটো তেলৰ ন? এইখিনি মাটি দিয়ে নাই, এইটো তলৰ পৰা তেলটো এনেকৈ আহি এনেকৈ মেচিনেদি কেনেকৈ ওলাই আহিলে মডেল হয়। এইখন মোৰ মতেতো এখন জাহাজ হ'ব লাগে। জাহাজ টাইটানিকৰ তেনেকুৱা টাইপৰ মডেল হয়। ৱাকিং ৱাৰ্ণিং নহয়, ৱাকিং চব মুঠতে বিজ্ঞানৰ খেল, আমি বুজি নাপাওঁ। এইটো অইল, এইটো তেলৰ। এইটো কি হয় বাৰু? এইটো কিহৰ? এইটোৰ বিষয়ে অকণমান কোৱা। সেইটো তেনেকুৱা তেলৰে হয়, তেল পেট্ৰলিয়াম তেনেকুৱা। আৰু একো নাই। যিহেতু এতিয়া বোলে আধা ঘণ্টা 20 মিনিটৰ পিছত বন্ধ হৈ যাব, সেইকাৰণে আমাৰ জল্দি কৰিবলগীয়া হৈছে। এইটো মানে আমাৰ অহাৰ টাইমকণ আমাৰটোৱে কৰিছে, আমাক বোলে আধা ঘণ্টাহে আছে। এতিয়া আৰু 10 মিনিটমান গ'লে থাকে, 10 মিনিটমান আছে। মানে আমাৰ হাতত একেবাৰে টাইমটো কম মানে জল্দি দেখাবলগীয়া হৈছে। এইটো মেইন প্ৰচেছটো হয়, যিটো তলৰ পৰা তেলটো ওলাই নাই, একেবাৰে পেট্ৰল কৰে, পেট্ৰল কৰে, ডিজেল ভাগে ডিজেল কৰে, LPG ভাগে LPG কৰে। মেইন প্ৰচেছটো এইটোৱে। ইয়াৰ মডেলটো বনোৱা আছে, সেই শোধনাগাৰ লিখা শোধনৰ প্ৰণালী।
এনেকৈ ছাত্ৰ ছাত্ৰী শিকাৰ কাৰণেহে আচৰিত বস্তু এইটো বিষয়ে অলপ বুজাই দিব কাজল কি চাবোন বিচি দিব লাগিব এইটো চাৰ্ফ আৰু তুমি এইখন দোকান নহয়তো অবে ইয়াত আপোনালোকে চব দেখিছে ব্ৰাছ কলগেট চাৰ্ফ এইটো এটা কিবা চাইন্সৰ খালি কি হয় ধৰি পোৱা নাই মোৰ লগৰজনে দোকান বুলি কৈছে জাহিদ আলি তুমি কিবা বুজি পাইছা জানো একো বুজা নাই ন অঁ গাড়ী এখন আছে দেই গাইছ এটা কথাই ক'ম মোৰ দেখি ভাল লাগিছে খালি বুজি পোৱা নাই কিন্তু দেখি ভাল লাগে বুজি পোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন আৰু টাইমো কম গতিকে ইমান স্পষ্টকৈ চব মানে খোলাচা হিচাপত আপোনালোকক বুজাব ক'ব পৰা নাই তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ যিহেতু চায়েন্সৰ কথা ন অলপ ওপৰলৈ যাওঁ বোলো চব আকৌ এইটো ৰুমতে ইয়াত কি হয় ভূমিকম্প মানে পৃথিৱীত যিমান আজিলৈকে ডাঙৰ ডাঙৰ ভূমিকম্প হ'লে তাৰ বিষয়ে লিখা আছে চব আছে এইটো গাইজ ভূমিকম্পৰ মানে ভূমিকম্পৰ বিষয়ে ইয়াত চব পাব মানে ৱাও আমি যে খেলোঁ ফ্ৰী ফায়াৰ মেপখন একেই আৰু চশমাও আছে ঐ সেইটো বিচাৰোঁ বৈ প্ৰথমতে মইতো এইটো ATM বক্স বুলি ভাবিছিলোঁ পিছতহে গম পাইছোঁ এখন মেপহে চায়েন্সৰ বস্তু ষ্টুডেণ্টৰ বিলাকৰ কাৰণে আমাৰ চব ইয়াত যিমান আছে গাইজ চব মাথাৰ ওপৰে নহয় কাণৰ ওপৰে গৈছে আমি একো বুজি পোৱা নাই কাৰণ আমি চায়েন্সৰ নহয় আমি হয়তো আছামিছ এপিনেও খালী আছে বাৰু হা চায়েন্সৰ ল'ৰা ইয়াতে এজন আছে সি ভালকৈ বুজি পাইছে আমাৰ চব মাথাৰ ওপৰে গৈছে কাৰণ আমি বুজি পোৱা নাই অ' ৱাও বিউটিফুল এইটো চব ইয়াকে কয় চায়েন্স কোনো ধৰণৰ কানেকশ্যন নাই কিন্তু পানী পৰি আছে চব মেজিক এইটো চায়েন্স মেজিক এইটো আপোনালোকে ধৰি পাৰিছেনে কোনো ধৰণৰ ইয়াত কানেকশ্যন দেখিছে জানো বোলে কিনাৰত মটৰ লাগি থকা আছে নাই কিন্তু পানী পৰি আছে মানে মোৰ আচৰিত আৰু মানে আমাৰ সেইটোকৈ মই আকৌ এবাৰ কৈছোঁ আমাৰ চব মূৰৰ ওপৰে গৈছে এইবোৰ এইকেইটাই ভাঙিলে চাগে কিবা কিবি এইটো চব এইটো কি হয় জাম্পিং ডিস্ক ইলেক্ট্ৰিক মেগনেটত কাম কৰে এইবোৰ চব মানে ইমানেই মন গৈছে আকৌ যে স্কুলত আহি পঢ়িমগৈ তেনেকুৱা মন গৈছে কিন্তু কি কৰিবি একো বুজি পোৱা নাই এইটো আহে ফাইনেলি পাই গ'লো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গান এতিয়া মোৰ এইটো আটাইতকৈ মানে আকৰ্ষণীয় বস্তু ইয়াত এইটো আহিছে এটা আকৌ বেলেগ বস্তু ওলালে এইটো কাৰেণ্ট হয় প্ৰেছাৰ যে জোখে সেইটো একেই হৈছে মই এবাৰ ট্ৰাই কৰি চাওঁ ৱাও আমাৰ জুবিন দাৰ গানৰ সুৰ আহি গৈছে এবাৰ মই ট্ৰাই কৰিছোঁ Oh my God! এইটো চাওক এইটো কুঁৱা হয় আচলতে এইটো চায়েন্সৰ বাহাদুৰি দেই এইটো কোনো ধৰণৰ কুঁৱা নহয় খালি আকৌ ইয়াত এটা নিলোজন মানে আখৌকা খেল
ইয়াত আহি এটা বস্তু মানে দেখি বহুত ভাল লাগিছে, খালি বুজিয়ে ক'ব নাই, চব মাথা কি ওপৰ কৰি যাম। আহিলোঁ এতিয়া বাহিৰৰ পৰিৱেশটো অকণ দেখাওঁ। ইয়াত বহুত ধৰণৰ মানে জীৱ জন্তু দেখা পোৱা গৈছে। এইটো মকৰা, এজনী ভেকুলী, শামুক, আকৌ ভেকুলী, এজনী ফৰিং, এইটো কি নাজানো, এইটো চাওক সাপ হয়। এতিয়া নকলি কাৰণেহে, অৰিজিনেল হোৱালে চব পলালেহেঁতেন, কেমেৰা নহয় তেতিয়া। আনকমন এটা বস্তু আকৌ বিচাৰি উলিয়ালে, কি হয় এইটো তুমি অকণ কৈ দিয়া। এই চাউণ্ডটো ইকো হৈ যায় মানে, চাউণ্ডটো ইকো হৈ যায় বোলে। চাওঁ তুমি কোৱা হো কি ক'ব এতিয়া, কেমেৰাটো শুনিলে শুনিব লাগিব। এইটো মাইক্ৰফোনৰ নিচিনা চাউণ্ড। শ্ব'টো যিটো আছে ইয়াৰ মেইন শ্ব'টো ইয়াত হয়তো, যিহেতু বন্ধ হৈ আছে আৰু এতিয়া মানে খুলিবলৈ টাইম নাই আচলতে। আমাৰ অহা দেৰি হ'ল, আপোনালোকক কৈছোঁ ভালকৈ বুজাই মানুহজনক লৈ ক'বলৈও মানে আমাৰ অহা দেৰি হৈ গ'ল, যিহেতু আমাৰ এই লগৰজনৰ বাইকখন আপোনালোকক দেখালোৱে, চকা পামচাৰ হৈ গ'ল। তাত মানে মেইন হেৰিটো হয় মানে পৃথিৱীখন কেনেকৈ গঠন হৈছিল নাই, অঁ তাত বোলে পৃথিৱীখন কেনেকৈ গঠন হৈছিল সেইটো দেখাই বোলে। আপোনালোকে ইয়াত আহিব, ইমানেই আনকমন বস্তু আছে মানে আপোনালোকক আকৰ্ষণ কৰি পেলাব মানে, খালি বুজি খালি নাপাব, ভাল শিক্ষা থকা জ্ঞান ছায়েন্সত পঢ়া ল'ৰা এজন লৈ আহিব, খালি ছাত্ৰ এজন। অঁ তেখেতৰ মজা লাগিছে বোলে, বুজি পাইছে নে আপোনালোকে, মানে ছায়েন্সত পঢ়া ল'ৰা বা ছোৱালীজনী লাগিব, তেতিয়াহে প্ৰত্যেকটো বস্তু বুজি পাব মানে, বুজি পাই চাই আৰু মজা লাগিব। তাতে আমি বুজি পোৱা নাই কাৰণে চায়ো ভাল লগা নাই, খালি বস্তুবোৰ দেখি ভাল লাগিছে, কিন্তু এইটো বিষয়ে এইটো কি সেইটো নাজানো। খালি কথা হ'ল এইটো, এইখন বুজি পাইছোঁ, এইখন এনেকৈ কৰি থাকিলে এনেকৈ কৰি থাকে, এনেকৈ কৰি থাকিলে এনেকৈ কৰি থাকে। হ'ব হ'ব, এতিয়া বাকী পৰিৱেশটো দেখাওঁ ৰাইজক। এইটো চাওক কিমান দীঘল দিছে, তাত একদম তাত যদি কিবা কওঁ না ৰিয়েলি কিবা এটা কওঁ না, এই বন্ধুজন দেখিছে তাৰপৰা তাত ক'ব আৱাজটো, ইয়াত কি ধুনীয়াকৈ স্পষ্ট অলপ আপোনালোকে শুনি পাব দেই। হেল্ল' গাইজ, দেখিছে ভালে আছে নে? দেখিছে আপোনালোকে কিমান দূৰণিত কৈছে, চাওক সেই তাত কৈছে ইয়াত ওলাইছে। হ'ব দিয়ক। এটা চাইডে পিঞ্জিয়াটো আছে, এটা চাইডে আপোনাৰ চৰাইটো আছে, মানে বেছি জোৰছে যিমানেই জোৰছে ঘূৰাব নাই, সেইটো যিমান মানে এই চৰাইজনী ইয়াৰ ভিতৰত দেখা পায়। ৱাও, এবাৰ এজন এইজন আৰু এজন মালিক আৰু এজন আমাৰ স্প্লেণ্ডাৰ মালিক। আমাৰ এয়া হৈ গ'ল ব্লকৰ মালিক, এজন ব্লকাৰ। ব্লকাৰৰ ৱেটটো বেছি আছে। যিমান মই লাহেকৈ বহিছিলে জেগাত ইমানেই জোৰ নাই মানে, এইটো সেই দমকলৰ টাইপৰ পানী আহে মানে। এইটো কৰিলে তই দাং খাই যাবি, ইমান কোচিছ কৰাৰ পিছতো ই মোক দাঙিব পৰা নাই। এতিয়া বেলেগ এজনে চেষ্টা কৰিব ধৰ। ইয়াত আপুনি বিভিন্ন ধৰণৰ ছায়েন্সৰ বস্তু দেখা পাব, বিভিন্ন ধৰণৰ কৰিলে। আপোনালোকে ইয়াত আহিব, ধুনীয়াকৈ আহিব পাৰিব, ইয়াত ধুনীয়াকৈ চাব পাৰিব, মানে আনকমন চব খালি ছায়েন্সৰ, বেলেগ একো নাই। আপোনালোকে যদি বুজি পায় চাব পাৰিব। আৰু মেইন কথা হ'ল কি, ইয়াত এই মাহৰ 19, 20, 21 এই তিনিদিন মানে ইয়াত ছায়েন্সৰ বহুত খেল দেখুওৱা হ'ব। ইয়াত কিছুমান মানে চন্দ্ৰ দেখাৰ কিছুমান মানে যন্ত্ৰ আছে, আপোনালোকে চন্দ্ৰ চাবহি পাৰিব, তৰা দেখিব পাৰিব, মানে যোনটো সময়ত যি দেখা পোৱা যায় সেইবোৰ চাব পাৰিব। আপোনালোকে আহিব মে' মাহৰ 19, 20, 21 আপোনালোকে আহিব। ফাইনেলি আমি এতিয়া যাব ওলাইছোঁ, যিহেতু টাইম শেষ হৈ আহি আছে, গধূলি হৈ আহি আছে, আমি যাব ওলাইছোঁ। মাফ কৰিব, মানে সময়ৰ নাটনিৰ কাৰণে বহুত বস্তু থাকি গ'ল, মানে বহুত আনকমন বস্তু আছে, মানে খালি চব ছায়েন্সৰ, মানে বহুত আহিব ইয়াত ধুনীয়া। আৰু আপোনালোকক ক'লোৱে 19, 20, 21 এই তিনিদিন আপোনালোকৰ ইয়াত ছায়েন্সৰ বহুত খেল খেলোৱা হ'ব, দেখুওৱা হ'ব, আপোনালোকে চাব পাৰিব। আহিব এই আহি থকা কি ক'লোঁ, মে' 19, 20, 21 মানে গধূলি হৈ থাকিলে এতিয়া আমাৰ ভোক লাগিছে, মানে আমি এতিয়া কিবা এটা খাই লওঁ বোলো। হোটেল মানে ফাষ্ট ফুড আছে, আমি ফাষ্টকৈ খাই লওঁ বোলো। এতিয়া আমাৰ খানা আহি গ'ল, এইবোৰ ফেলাই নে ছেকেণ্ড ফেলাই, কি আছিলে নামটো? অঁ, ফ্ৰাইড ৰাইচ, চেটাৰ ৰাইচ, এইবোৰ নাম নাজানো আৰু খাই চোৱা দেই গাইছ। এতিয়া খাই লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। খাই আছিলোঁ শেষ হৈ থাকিলে।
আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। মুঠতে বহুত আনকমন আপোনালোকে ভিডিঅ' পাই থাকিব মোৰ ব্লগৰ যোগেৰে। আপোনালোকে মোৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।